ইয়াৰ পৰা আমি উপলব্ধি কৰিব পাৰিছোঁ যে অহা 7 তাৰিখৰ যিটো নিৰ্বাচন হ'ব এই খালিংদুৱাৰ সমষ্টিত আমাৰ বঞ্জাৰ দৈমাৰী ডাঙৰীয়া নিৰ্বাচিত হৈ যোৱাটো একেবাৰে খাটাং। কাৰণ আজিৰ এই জনসমাগমটোৱে ইয়াৰ উত্তৰটো। আৰু মই ভাবোঁ ইয়াত আমাৰ খালিংদুৱাৰ সমষ্টিৰ বাহিৰে হয়তো আমাৰ BPF দলক ভাল পোৱা ওচৰৰ সমষ্টি অলপ 2-এজন আহিব পাৰে। বাহিৰৰ পৰাতো মই ভাবোঁ ইয়াত কোনো এজন ব্যক্তি নাই। কাৰণ আমাৰ BPF দলে কেতিয়াও বাহিৰৰ পৰা আমি হায়াৰ কৰি নানো। ইয়াত হায়াৰ খোৱা মানুহ আছে নেকি? নাই। আমাৰ BPF দলৰ সেইটো এটা চৰিত্ৰ। BPF দলে কেতিয়াও বাহিৰৰ পৰা হায়াৰ কৰি আনি কেতিয়াও মিটিং নকৰে। আমাৰ BPF দলৰ সেইটো চৰিত্ৰ নহয়। আমি দেখা পাওঁ অন্য দলে যেতিয়া এনেকুৱা ৰাজহুৱা মিটিং কৰে গোটেই জিলাৰ মানুহ একেলগে বিভিন্ন গাড়ীৰে তেওঁলোকে অনাৰ ব্যৱস্থা কৰে। কিন্তু আমাৰ BPF দল কোনোদিন আমি হায়াৰ নানো। আমাৰ এটা BPF দলে এটা নীতি আদৰ্শত আমি কাম কৰি আছোঁ। আজি আমাৰ হাগ্ৰামা মহিলাই ডাঙৰীয়া BTCৰ চিফ হোৱাৰ পৰা 2-3টা কথাত খুব গুৰুত্ব দিছিল। শান্তি প্ৰতিষ্ঠা কৰিম, বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত মই সমন্বয় আনিম, BTCত মই উন্নতি আনিম। এই যে 3টা কথা হাগ্ৰামা মহিলাই ডাঙৰীয়া কথা দিছিল ৰাইজক। শান্তি প্ৰতিষ্ঠা কৰিম, শান্তি হোৱা নাই নে? 15 বছৰ আগত কি অৱস্থা আছিল অলপ মনত পেলাকচোন। সেইটোতো নাই এতিয়া। বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয় আহিছে নে নাই? এতিয়া সমন্বয় আহিছে, যাৰ কাৰণে আজি ইয়াত আমি বিভিন্ন জাতি জনগোষ্ঠী একেলগে বহিছোঁ। এনেকুৱা সুন্দৰ পৰিৱেশ তেখেতৰ নেতৃত্বতে সৃষ্টি হৈছে। উন্নয়নৰ কথা সেইটোতো মই ক'ব দৰকাৰ নাই। চাৰিওফালে ৰাস্তা ঘাট হৈছে, উন্নতি হৈছে, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান হৈছে, কোনো অস্বীকাৰ কৰিব নোৱাৰে। এই BTC কোনে সৃষ্টি কৰিছিল? এই BTC আমাৰ হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ নেতৃত্বত তেওঁ যেতিয়া BLTৰ আছিল, BLTৰ সভাপতি আছিলে 2003 চনত 10 ফেব্ৰুৱাৰী তাৰিখে ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু BLTৰ মাজত চুক্তি হৈছিল। আৰু সেই চুক্তিৰ আধাৰত BTCৰ সৃষ্টি হৈছে। আৰু সেই BTC হোৱাৰ কাৰণে আজি আমি এনেকুৱা সমাগম পাতি নিৰ্বাচনৰ কথা, উন্নয়নৰ কথা, শান্তি সম্প্ৰীতিৰ কথা আমি ক'বৰ কাৰণে সুবিধাটো পাইছোঁ। এনেহেন ব্যক্তিক তুচ্ছ তাচ্ছিল্য কৰাটো BTCবাসী ৰাইজে কেতিয়াও সহ্য কৰিব নোৱাৰে। ইমান সুন্দৰ BTC তেওঁ সৃষ্টি কৰিছে। এই অঞ্চলৰ প্ৰতি তেওঁৰ যিটো অৱদান কোনো পাহৰিব নোৱাৰে। BTCৰ সৃষ্টিৰ এই যিটো অৱদান কোনেও পাহৰিব নোৱাৰিব। এই নিৰ্বাচনটো BTR নিৰ্বাচন নহয়। মই শুনিছোঁ বহুত গাঁৱত আমাৰ UPPLৰ নেতাসকলে গাই ফুৰিছে BTR নিৰ্বাচন। আজি আমি কৈছোঁ এই নিৰ্বাচন BTR নিৰ্বাচন নহয়, এইটো BTC নিৰ্বাচন। UPPL দলে BTR চুক্তি কৰিছে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত। চুক্তি কেনেকুৱা হৈছে হয়তো আপোনালোকে বিভিন্ন আমাৰ দলৰ নেতাবিলাকে বহুত ধৰণে বহুত কথা কৈছে। আজি যিসকল চুক্তিকাৰী তেওঁলোকে কি কৰিছে অনুতাপ কৰি আছে। আমি কি চুক্তি কৰিলোঁ আমি একো গমেই নাপালোঁ, এনেকুৱা ধৰণৰ কথা। হয়তো BPF দলে একমাত্ৰ ৰাজনীতি দল যি দলত বিভিন্ন জাতি জনগোষ্ঠীৰ ধৰ্মাৱলম্বীৰ লোক আছে। অন্য দলত কিন্তু আপোনালোকে নাপাব দেই এনেকৈ। আজি আমাৰ দলৰ পৰা আজি বিশ্বজিৎ দৈমাৰী, ইমানুৱেল মছাহাৰী আমাৰ দলৰ পৰা গৈ BJPত যোগদান কৰিছে। আজি কৰিব তেওঁলোকে। হয়তো তেওঁলোকে বহুত সপোন দেখিছে। ভৱিষ্যতে হয়তো তেওঁলোকে ভাবিছে যে BTCত BJP চৰকাৰ কৰিব, আমি কোনোবা চিফ হ'ম, আমি কোনোবা মন্ত্ৰী হ'ম। আৰু মইতো আজি ক'ম তেওঁলোকৰ যিটো ৰাজনৈতিক যিটো কেৰিয়াৰ
আজিৰ পৰা তেওঁলোকৰ নষ্ট হৈ আছে তেওঁলোকৰ সপোন কেতিয়াও বাস্তৱত ৰূপায়িত নহয় UPPL দলে পৰিৱৰ্তনৰ কথা কৈছে কি পৰিৱৰ্তন আনিব কি বাকি আছে ইয়াত পৰিৱৰ্তন আনিবৰ কাৰণে কি হোৱা নাই ইয়াতে মোৰ ওদালগুৰি সমষ্টিৰ ৰাইজে মোক জানে কিবা কৰিব পাৰিলে কৰিম নোৱাৰিলে নাই আৰু কিন্তু মিছা কথা কৈ ৰাইজক আমি বিচলিত আমি নকৰিম ভুল পথত আমি কেতিয়াও পৰিচালনা কৰা নাই গতিকে BPF দলৰ কোনো নেতাই মিছা কথা নকয়